হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ পুনৰ এবাৰ। আৰু বহুদিন হ'ল ভিডিঅ'বোৰ আপলোড কৰিব পৰা নাই আৰু বনাই থৈ দিছোঁ, ভিডিঅ'বোৰ দিব পৰা নাই বিশেষ এটা প্ৰব্লেমৰ কাৰণে। সেনেকুৱা একো প্ৰব্লেম নাই, ভিডিঅ'বোৰ বনোৱাত বিজি হৈ আছোঁ, সেইকাৰণে আপলোড কৰিব পৰা নাছিলোঁ। আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। খাচী মাংস লৈছোঁ 1 কেজি আৰু এইখিনি মই ভালদৰে ধুই লৈছোঁ। ইয়াত লৈছোঁ পিঁয়াজ 5টা, ডাঙৰ জোখৰ চাইজৰ এটা লৈছোঁ, আলু, মটৰ 3-4টামান, জলকীয়া লৈছোঁ আৰু প্ৰেছাৰ কুকাৰটো তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ লগতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াত লৈছোঁ নহৰু, আদা বটা। এতিয়া মই আলুখিনিও দি দিছোঁ আৰু লগতে জলকীয়াখিনি। এইখিনি এতিয়া অলপ সময়ৰ কাৰণে মই ভাজি ল'ম। এতিয়া মই নহৰু, আদা বটাখিনি ইয়াত দি দিছোঁ আৰু নহৰু, আদা বটাখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম অলপ সময়ৰ কাৰণে। এতিয়া লাহে লাহে কালাৰটো চেঞ্জ হৈ আহিছে। এতিয়া মাংসখিনি ইয়াত দি দিছোঁ। মাংসখিনি অলপ সময় মই ভালদৰে ভাজি ল'ম, যেতিয়ালৈকে মাংসৰ পৰা এক্সট্ৰা তেল নোলায় তেতিয়ালৈকে। আৰু মটৰখিনি ইয়াত দি দিছোঁ। মই মাংসত মটৰ দি পেলাই খাই বহুত ভাল পাওঁ, সেইকাৰণে মটৰ দি দিছোঁ। আৰু নিমখ হালধি 1 চামুচ দিছোঁ, জিৰা গুড়ি দিছোঁ, মিট মছলা দিছোঁ, 1 চামুচ দিছোঁ। মিলাই দিলোঁ। এতিয়া দিলোঁ জলকীয়া গুড়ি 1 চামুচ, গৰম মছলা 1 চামুচ, মিক্স কৰি লৈছোঁ। মাংসৰ পৰা অলপ তেল ওলাই আহিছে। এতিয়া মই দিছোঁ জালুকৰ গুড়ি। এতিয়া ভাজা হৈ গৈছে। এতিয়া দিছোঁ পানী 1 গিলাচ, মিলাই দিছোঁ আৰু 3-4টামান চিটি মৰাৰ পিছত মোৰ ঠাণ্ডা হোৱাৰ পিছত খুলি চাইছোঁ। এতিয়া মই ধনিয়া পাত দি দিছোঁ। মাংসখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল। বেলেগ এটা প্ৰেছাৰ কুকাৰত মই দিছোঁ ৰিফাইন অইল। ৰিফাইন অইলৰ জেগাত আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। ইয়াত জালুক, ইলাইচি, দালচেনি, পিঁয়াজ 3টা লৈছোঁ, সৰু গাজৰ এটা লৈছোঁ, মটৰ কেইটামান লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগতে দিছোঁ তেজপাত কিলা আৰু গোটা মছলাখিনি দি দিছোঁ, লং, ইলাইচি, দালচেনি, জালুকখিনি দি দিছোঁ। আৰু মই ইয়াত অলপমান চেনি দিছোঁ। চেনি মই আধা চামুচ দিছোঁ। চেনিখিনিৰ পৰা এটা কালাৰ উঠি আহে, পোলাও বনালে চেনি দি দিব। তাৰপিছত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ সময় মই ভাজি লৈছোঁ আৰু চাউলখিনি মই অথনিতে তিয়াই থৈছোঁ, বেছি টাইম তিয়া নাই, 10 মিনিটৰ কাৰণে তিয়াইছোঁ। আৰু পিঁয়াজৰ কালাৰটো চেঞ্জ হোৱাৰ লগতে মই দিছোঁ মটৰ আৰু গাজৰখিনি। গাজৰ আৰু মটৰখিনি মই 2-3 মিনিটৰ কাৰণে ভাজি ল'ম। আৰু ইয়াত মই এতিয়া দিম নিমখ দিছোঁ 1 চামুচ। এইখিনি মিলাই দিছোঁ ভালদৰে। পোলাওৰ কাৰণে ব্যৱহাৰ কৰিছোঁ বাসমতি ৰাইচ। আৰু এতিয়া চাউলখিনি মই ইয়াত দি দিছোঁ। বেছি লোৱা নাই, 2টামান লৈছোঁ। আৰু এইখিনি মই বেছি টাইম নাভাজোঁ, আৰু বেছি টাইম ভাজি থাকিলেও ভাঙি থাকে চাউলখিনি। ইয়াত লৈছোঁ কাজু খিচমিচখিনি এতিয়া দি দিছোঁ। মিলাই ল'ম অলপ সময়ৰ কাৰণে। বেছি টাইম নাভাজোঁ, 5 মিনিটৰ কাৰণে ভাজিম। আৰু এতিয়া মোৰ এইখিনি ভাজা হৈ গৈছে আৰু বেছি টাইম নাভাজোঁ। এতিয়া দিছোঁ পানী 1 গিলাচ আৰু এতিয়া মই দিম ঘিউ ডাঙৰ চামুচে 1 চামুচ। ঘিউখিনি মিলাই দিছোঁ আৰু 2টা চিটি মৰাৰ পিছত মোৰ পোলাওখিনি ৰেডি হৈ আহিব।
আৰু লগতে ইটো চাইডে মই ভাজি আছোঁ বেঙেনা আৰু কণী ফ্ৰাই কৰি আছিলোঁ। এতিয়া মোৰ বেঙেনা ফ্ৰাই আৰু কণী ফ্ৰাই হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।